নামে যার পরিচয় মৌলানা বদরুদ্দিন আজমল। সদায় বিপদগ্ৰস্তৰ কাষত থিয় দিয়া ব্যক্তিজনেই বদরুদ্দিন আজমল। আজমল মানে অসহায় বিপদগ্ৰস্তৰ সাহস। অসমত ধনাত্ম ব্যক্তিৰ অভাৱ নাই, কিন্তু মনৰ ধনী লোকৰ অভাৱ। উজনি অসমৰ বানত বুৰ যোৱা লোকৰ হাহাকাৰ অৱস্থা। এই বিপদৰ কালত আজমলে প্ৰায় 2.5 কোটি টকাৰ আৰ্থিক সাহায্য দিয়াৰ লগতে আজি হাম হস্পিটালৰ পৰা বিশাল চিকিৎসকৰ দল আৰু অসুস্থ বানাক্ৰান্তক ৰাইজক দিবলৈ প্ৰায় 50 লাখ টকাৰ ঔষধ যোগান ধৰে। বদৰুদ্দিন আজমলৰ এই কামক সকলোৱে শলাগিছে আৰু তেওঁৰ কাৰণে দোৱা ও আশীৰ্বাদ জনাইছে। আপুনিও যদি বদৰুদ্দিন আজমলৰ এই কামক ভাল পাইছে তেন্তে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি দিয়ক। নিউজ ডেস্ক ৰিপোৰ্ট, ভয়েস 24 ডবকা। দেখিছে যে হাজি আব্দুল মজিদ মেমৰিয়েল হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰৰ আমি এটা 30জনীয়া ডক্টৰছ, পেৰামেডিকেলছ আৰু অন্যান্য স্বাস্থ্যকৰ্মী শিৱসাগৰ আৰু যোৰহাট আৰু নাজিৰা এই অঞ্চলৰ বৃহৎ যিখিনি মানে বানপীড়িত অঞ্চল, সেই অঞ্চললৈ আমি এই বান সাহায্যৰ কাৰণে স্বাস্থ্য শিবিৰৰ পাতিবৰ কাৰণে আমি এই দলটো প্ৰেৰণ কৰিছোঁ। আজি আপোনালোকে ইতিমধ্যেই গম পাইছে যে মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু আজমল ফেমিলিৰ দ্বাৰা পৰিচালিত এই চিকিৎসালয়খন প্ৰতি বছৰে যেতিয়াই মানে মানুহৰ বানপানী অঞ্চল, খৰাং অঞ্চল বা অন্যান্য দুৰ্যোগৰ সন্মুখত হয় আমি সদায় আগবাঢ়ি যাওঁ। আৰু ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিছে মৌলানা বদৰুদ্দিন আজমল চাহাব ইতিমধ্যেই সেই বানপীড়িত অঞ্চললৈ ভ্ৰমণ কৰি তেখেতে ইতিমধ্যেই আজমল ফাউণ্ডেশ্যনৰ যোগেদি আমাৰ যিখিনি বান সাহায্যৰ কাম, ইতিমধ্যে খাদ্য বিতৰণ কৰা, খোৱা পানীৰ বিতৰণ কৰা, শিশুসকলৰ কাৰণে খাদ্য বিতৰণ কৰা, এনেধৰণৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ আজমল ফাউণ্ডেশ্যনৰ যোগেদি। গতিকে আজমল CSRৰ অন্তৰ্গত আজমল ফাউণ্ডেশ্যন আৰু হাম হস্পিটেল এই দুইখনেই আমি এইবাৰ এই বানপীড়িত অঞ্চল ৰাইজক সকাহ দিবৰ কাৰণে স্বাস্থ্য আৰু খাদ্য আৰু খোৱা পানীৰ আৰু অন্যান্য সা সামগ্ৰী যোগানৰ কাৰণে আমি তৎপৰতা আৰু চেষ্টা চলাইছোঁ। আৰু এই বানপীড়িত অঞ্চলৰ ৰাইজক এই মুহূৰ্তত আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। যিসকল পৰিয়ালে তেওঁলোকৰ আত্মীয়সকলক এই বানপানীৰ সময়ত হেৰুৱাইছে, মৃত্যুমুখত পৰিছে, সেইসকল পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা আৰু মৃতকসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। আমি আশা কৰিছোঁ এই বান সোনকালে শেষ হ'ব আৰু স্বাভাৱিক জীৱন যাপন আৰম্ভ হ'ব। আৰু ইয়াৰ লগতে আৰু এইটোও ক'ব বিচাৰিছোঁ যে আমি এই বানপীড়িত শিৱসাগৰ, যোৰহাট আৰু এই নাজিৰা অন্যান্য অঞ্চলৰ যিখিনি ৰাইজ, দুৰ্গত ৰাইজ, সেইসকলক আমি নিথৰুৱা কৰি এৰিব নোৱাৰোঁ। অসমৰ ৰাইজৰ লগতে আমি সকলো আপোনালোকৰ লগত আছোঁ আৰু আপোনালোক কেতিয়াও সাহস নেহেৰুৱাব, যুঁজি যাওক। যি ধৰণৰ সহায় সাহায্য লাগে আমি সকলোৱে অসমবাসী আমিও মিলি আমি সকলোৱে এইবোৰ বান সাহায্যৰ কাৰণে, তেখেতসকলৰ পুনৰ সংস্থাপনৰ কাৰণে আমিও যিমানখিনি